আজি ৰাতিপুৱাই এয়া বুট মগুখিনি তিয়াই লৈছোঁ গা পা ধুই আহিয়ে। আজি হৈছে বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা সৰুকৈ হ'লেও ঘৰত পাতিবই লাগিব। বিশ্বকৰ্মা দেৱতাক পূজা কৰিবই লাগিব, তেতিয়াহে ঘৰৰ প্ৰত্যেকটো সা সামগ্ৰী ভালে কুশলে থাকিব। সেইকাৰণে বুট মগুখিনি তিয়াই ল'লোঁ। ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকক, সুস্থ থাকক, তাকে কামনা কৰোঁ। আৰু আমি বৰ্তমান ভালেই। আজি হৈছে বিশ্বকৰ্মা পূজা, তাকে একদম ৰাতিপুৱাৰ পৰা কাম কৰিয়ে আছোঁ আৰু বাঢ়ি বন কৰিলোঁ, কৰি মেলি গা চা ধুলোঁ। এতিয়া দিছে গা চা নোধোৱা লিখিয়া লাগিছে আৰু এইবিলাক চাফা চিকুণ কৰি আছোঁ। কালি কৰিবলৈ নহ'লে আজি পূজা মানে বিশ্বকৰ্মা পূজা হ'লেও আৰু চব চাফা কৰিব লাগে, টেবুল চেবুল মোহাৰিব লাগে আৰু তাকে কৰি আছোঁ এতিয়া। আৰু ভাবিলোঁ মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এনে এটা ভিডিঅ'লৈ। আৰু যদি ভাল লাগে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু শেষত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আমাৰ ছোৱালীও এফালে আৰু মানে এনেই লেতেৰা হৈছে আৰু লেতেৰা কৰিছে, গোটেই মানে পাউডাৰ চাউডাৰ পেলাই লৈ এইবিলাক কিবা কিবি কৰি আছে। তাইক নেদেখাওঁ বাৰু, তাই একদম হেৰি হৈ আছে, মানে তাইতো আৰু লেতেৰা হৈ আছে, তাই নেদেখাবলৈ কৈছে, সেইকাৰণে নেদেখাওঁ দেই। সেইকাৰণে তাইক দেখুওৱা নাই বাৰু। আৰু তাকে চাই থাকিব। দেখাই দিছোঁ মই এইটো বনাইছোঁ। আৰু গোটেই মানে আটা এনে পাউডাৰ কি ল'লা? আটা, পানী, গোলাপৰি, গোলাপ জলটো শেষ কৰিলা ন? নাই তাকে আৰু সকলোকে প্ৰত্যেকৰ ঘৰতে বিশ্বকৰ্মাই লগ দিয়ক, তাকে কামনা কৰিছোঁ। আৰু আজি বিশ্বকৰ্মা পূজা হ'লেওতো সৰুকৈ নিয়ম ভাগটো কৰিবই লাগিব। সেয়েহে ৰাতিপুৱাই শুই উঠি এয়া বুট আৰু মগু তিয়াই ল'লোঁ মই। তাৰপিছত আৰু বাকীখিনি মায়ে কৰিব আৰু মই এইবিলাক ঘৰ চৰ চাফা কৰি লওঁ, মচি কাচি। তাৰপিছত তেতিয়াহ'লে আপোনালোকক শ্বেয়াৰ কৰি যাম দিনটো কি কৰোঁ, চাই যাব ভিডিঅ'টো শেষলৈকে দেই। আৰু শেষত কিন্তু জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। মই পটাপট ঘৰ চৰ মচি লওঁ, এইবিলাক চাফ চিকুণ কৰি লওঁ। এখনতো মানে বিচনাখন চাবই নোৱাৰা হৈ আছে আৰু তাইক দেখাই দিলে নিতাই এতিয়া মানা কৰিছে দেখাবলৈ, তাইৰো মানে গোটেই অৱস্থা নাই। ঠিক আছে, তেতিয়াহ'লে দিয়ক চাই থাকিব ভিডিঅ'টো। কিবা এটা পূজা পৰৱ হ'লে ঘৰখনত বেছিকৈ কাম ওলাই নহয়নে? কাম কৰি কৰি মানে শেষেই নহয় আৰু চাফ চিকুণ নকৰিলেও ভাল নালাগে। মানে ঘৰ সৰা ঘৰ মচাটো বাৰু ডেইলি থাকেই, তথাপিতো আৰু ইয়াৰ উপৰিও টেবুল চকী মোহৰা মেলা আৰু তাতে বিশ্বকৰ্মা পূজা, গোটেই ঘৰত মানে ব্যৱহাৰ কৰা সামগ্ৰীখিনিয়ে চাফ চিকুণ কৰিবলগীয়া হৈছে। একেবাৰে দৰ্জা খিৰিকীৰ পৰা আৰু টিভি ফেন গডৰেজ সেইবিলাকলৈকে আৰু মানে চাফা কৰিব লাগে আমাৰ বিশ্বকৰ্মা পূজা হ'লে মানে। সেয়ে এতিয়া কালি আধা কৰিলোঁ, আজি আধা কৰিলোঁ আৰু এতিয়া বিচনাবিলাক পাৰি আছোঁ ৰুমে ৰুমে আৰু পাৰি গৈ আছোঁ আৰু মানে মচি মচি গৈ আছোঁ। তেনেকৈ আৰু নকৰিলেও ভাল নালাগে, সেইকাৰণে এফালৰ পৰা কৰি আহিছোঁ। আৰু বিশ্বকৰ্মা পূজাৰ প্ৰসাদ আহি গ'ল দেই, এয়া খাই আছোঁ এতিয়া। ওচৰৰ মানুহ হ'লেই এতিয়া দি থৈ গৈছে, ইয়াতে বহি খাই আছোঁ, ঘৰ মচিও আছোঁ। ইফালে এটাই হোৱাই নাই ঘৰ মচি। আৰু বতৰটো চাই একদম মূলা মূলা কৰি আহিছে। আজি মানে বিশ্বকৰ্মা দেৱতাই মৰা আছে, দেৱতাই একদম বৰষুণ দি দিছে দেই, বতৰ ঠাণ্ডা কৰি দিছে, ভাল লাগিব আজি। ইমান গৰম হৈছিলে, আজি নিজৰ হাতেদি ক্লে বনালোঁ, পূৰা আন্ধাৰ আন্ধাৰ হৈ গৈছে। লাইটটো দি দিয়া চোন ধৰা। আমাৰ হয় নাই, প্ৰথমতে লোকৰ খাই লৈছোঁ। আমাৰ কাম বাকী আছে, মায়ে গা ধুইছে, নামঘৰলৈ যাব, নামঘৰত হেৰি কৰিব, বহুত দেৰি আছে, গতিকে খোৱাই লৈছোঁ আৰু ভাল লাগে এনেকৈ প্ৰসাদ বুট আৰু নাৰিকল খাই। আমাৰ আকৌ বাইদেউ স্কুলে নগ'লে বিশ্বকৰ্মা পূজা বুলি। কাম বনবিলাক কৰি মুখ হাতবিলাক ধুই মেলি চাফ চিকুণ নিছোঁ মই। তাকে মায়ে মানে কল নিয়াই নাই, এয়া মই লৈ আহিছোঁ। তেওঁ নামঘৰত সোমাইছেহে, কি কল আনিবলৈ গৈছে? তাকে দি দিমগৈ। সেয়াই আৰু আমাৰ দেৰি হয় সদায়। এতিয়া চাকি বন্তি দিব মায়ে, মই নামঘৰলৈ নাযাওঁ, আজি আন্ধাৰ দিছে এই ৰুমটো। মই নামঘৰলৈ নাযাওঁ, মানে ভিতৰতে এইবিলাক কাম বন কৰি আছোঁ। এইটো লওক, হা তাই ভিতৰলৈ আছে। শুন আহা ভিতৰলৈ।
সেয়াই আৰু গামোচাখন লৈ লৈছোঁ। মায়ে পূজা চূজা কৰিব, এতিয়া ফুট চুট দিব লাগিব। সেয়াই আৰু মোৰ টোপনি ধৰি গৈছে, গাইটা যিখন কৰি আছে। যেনিবা পূজা চূজা হৈ গ'ল এনেকৈ, আৰু মায়ে এতিয়া নামঘৰত পাতি আছে আৰু নামঘৰ কামখিনি। আৰু এতিয়া বোলে ইমান ভোক লাগিছে, কিবা এটা খাই লওঁ দেই। অথনি মানে ছোৱালীজনীৰ কাৰণে এইবিলাক বনাইছিলোঁ, ফ্ৰাইড ৰাইচ। স্কুল যাব বুলি মানে লৰালৰিকৈ বনালোঁ, টিফিন নিবলৈ। আৰু এতিয়া স্কুল নগ'লে থাকি গ'ল, এতিয়া বোলো খাই লওঁ এইখিনিকে আৰু। আহা খোৱাহি হ'ব, কেলৈ নোখোৱা? তাই আকৌ নেখাওঁ কৰি আছে। মই খাই লওঁ দিয়া, ইমান ভোক লাগিছে। আৰু বাকী লোকক চাহ দিলোঁ বাৰু, এতিয়া খাই লওঁ তেতিয়াহ'লে দেই। এতিয়া আমাৰ প্ৰসাদ বিতৰণ হৈ গ'ল। আমাৰ পূজা হওঁতে অলপ দেৰি হ'ল, মানে 1:30টাই বাজি গ'ল প্ৰসাদ মানে বিতৰণ কৰোঁতে। আৰু এতিয়া এইখিনি ওচৰে পাঁজৰে দি লওঁগৈ আৰু ভাগ কৰি থোৱা আছে। ভাত বনাওঁতে 3টা বাজি গ'ল দেই। এতিয়া যেনে তেনে হৈছে আৰু মানে মা ওলাওঁতে, নামঘৰৰ পৰা ওলাওঁতে বহুত দেৰি হ'ল। প্ৰসাদ চসাদ চবকে দি মেলি খাই মেলিহে ভাতলৈ আহিছোঁ। আৰু নামঘৰত মানে অকণমান দেৰি হয়, তাতে তেওঁ অকলে কৰিছে যে, সেইকাৰণে বহুতেই দেৰি হ'ল। আৰু এতিয়া ভাতখিনি বনালোহি। এইফালে বুট মানে প্ৰসাদ একদম ঘৰ ভৰ্তি হৈ আছে, সেইকাৰণে প্ৰসাদে বনাইছোঁ অকণমান ৰঙালাও চঙালাও দি। আৰু এইফালে বিলাহী আৰু বেঙেনা কৰি আছোঁ, পিটিকা কৰি খাম বুলি। মানে ভাত খাবৰে ইচ্ছা নাই, চবৰে পেট ভৰি আছে যিটিখন খাই মেলি। তথাপিতো আৰু ভাতকেইটাবোৰ যিমানেই দেৰি হওক কেইটামান হ'লেও খাম, নহ'লে ভাল নালাগে। যিমান যি খালেও মানে ভাত কেইটামান হ'লেও খালেই ভাল লাগে, সেইকাৰণে এতিয়া বনাই আছোঁ। খাম আৰু সেয়ে আজি ভাত চিম্পুল ভাত একেবাৰে। আৰু এনেই পায়স চায়স কল চল যি পাইছোঁ মানে তাকে মতে গৈ আছোঁ আৰু এতিয়া তথাপিতো বনালোহি কেইটামান, কাৰণ ছোৱালীজনীও খাম বুলি ক'লে। এতিয়া চবেই খাব আৰু কেইটামান। এয়া দেখিছেনে কালাৰফুল গাৰু কভাৰ। সেইফালে ছোৱালীয়ে কাৰ্টুন চাই আছে আৰু আমি কেইজনী এনেই বহি আছোঁ তাইৰ লগতে। সন্ধিয়া চাহকাপ খাই বহি আছোঁ। আৰু তেনেকুৱা টাইমতে মানে মানুহ এজনো আহিলে কাপোৰ বিক্ৰী কৰিবলৈ। আৰু সেইকাৰণে বেলেগ একো নল'লোঁ, গাৰু কভাৰকে, এয়া কালাৰফুল গাৰু কভাৰকে ল'লোঁ। আৰু বিশ্বকৰ্মা পূজা বুলি দেই, তাকে দেখুৱাই দিলোঁ আপোনালোকক। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এইটো হৈছে নেক্সট ডে ৰাতিপুৱাটো দেই। এইফালে ছোৱালী স্কুললৈ ওলাই মেলি ৰেডি, আইনা চাই ষ্টাইল কৰি আছে। আৰু এইবিলাক বিচনা চিচনাবিলাক ইগন'ৰ কৰিব দেই, মানে কি ল'ৰা ছোৱালী স্কুললৈ যোৱা সময়ত বহুত দিগদাৰ হয়, সকলোৱে জানেই। তাই যোৱাৰ পিছতহে লাহে ধীৰে কৰি থাকিম। আৰু যোৱাকালি ভিডিঅ'টো মানে সমাপ্ত কৰিবলৈ একেবাৰে শক্তি নহ'লে, আজি ভাবিলোঁ স্কুলৰ টাইমটো দেখুৱাই আৰু ভিডিঅ'টো বোলো সমাপ্ত কৰি দিওঁ। এইফালে ছোৱালীয়ে ককাকৰ মৰম ল'লে, তাৰপিছত ভগৱন্তৰ চৰণত সেৱা ল'লে, তাইৰ যাতে দিনটো ভালে কুশলে যায়। আৰু এতিয়া ছোৱালী স্কুল যাবৰ কাৰণে পূৰা ৰেডি হ'ল। আৰু এতিয়া তাইকো পঠিয়াই মেলি মই ভাবিলোঁ বোলো ৰাতিপুৱাৰ চাহকাপ খাই লওঁ এনেকৈয়ে। আৰু ভিডিঅ'টো সমাপ্ত কৰি দিওঁ। ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব। ঠিক আছে, আজিলৈ আহোঁ দেই।